মৰমৰ বন্ধু-বান্ধৱীসকল, যোৱা 13 মাৰ্চত সম্পন্ন হোৱা ভণ্টি ৰিমঝিমৰ বিয়াৰ কেইটামান ভাল লগা মুহূৰ্ত আজি আপোনালোকৰ লগত শ্বেয়াৰ কৰিবলৈ বিচাৰিছোঁ। সকলোৱে চাব দেই। এয়া হৈছে মূৰত তেল দিয়াৰ দিনাখনৰ ৰাতিৰ দৃশ্য। কইনাৰ দুয়োগৰাকী মাকে কইনাক মূৰত তেল দিছে। গান বাজি আছে। কপিৰাইট লাগি যাব বুলি চাউণ্ডটো মিউট কৰি ৰাখিব লগা হৈছে। বিয়াৰ দিনাখন আমি সকলোৱে মৰা ফটো কেইখনমান আপোনালোকৰ লগত শ্বেয়াৰ কৰিছোঁ। এয়া হৈছে দৰা আহি পোৱাৰ সময়ৰ দৃশ্য। কইনাৰ ভনীয়েকে দৰাক ভৰি ধুওৱাৰ পিছত দুয়োগৰাকী মাকে দৰাক আদৰিছে।
অসমীয়া নিয়মত দৰাক কইনাৰ ককায়েকে পদূলিমুখৰ পৰা ভিতৰলৈ দাঙি লৈ যাব লাগে। আমাৰ দৰা ইমানেই শকত, দুজনে দাঙি লৈ যাব লগা হৈছে। আৰু এই সময়খিনি হৈছে এজনী ছোৱালী আৰু এজন ল'ৰাৰ যুগ্ম জীৱনৰ আৰম্ভণিৰ এটা খুব ধুনীয়া মধুৰ পবিত্ৰ ক্ষণ, যাক কেতিয়াও পাহৰিব নোৱাৰি। বিয়াখনৰ সকলোখিনি ভিডিঅ' কৰা সম্ভৱ নহয়। যিখিনি মোবাইলত ধৰি ৰাখিলোঁ তাকে আপোনালোকৰ লগত শ্বেয়াৰ কৰিছোঁ। এতিয়া আহি পৰিছে কইনা বিদায় দিয়াৰ সময়। এই সময়খিনি ছোৱালী জীৱনৰ আটাইতকৈ দুখ লগা সময়। এই বিদায় ক্ষণত ৰিমঝিম তোৰ নতুন জীৱনলৈ বহুত বহুত মৰম আৰু শুভকামনা থাকিল।